নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আছোঁ। আশা কৰোঁ আপোনালোক ঠিকেই ভালে কুশলে আছে, মোৰো ভাল। আমি বৰ্তমান আজি আহিছোঁ ক'ৰ পৰা, যোৰহাট নকছাৰী গাঁৱৰ পৰা আহিছোঁ যোৰহাট মেইন টাউন। ক'ত ফিল্ডত আমাৰ আজি পেণ্ডেল আছে, গতিকে যোৰহাটত মোৰ জেঠাই ছোৱালী 3জনী পৰিছে আৰু দাদায়ো ঘৰ বনাই আছে, কমপ্লিট হ'লেই ঘৰ বনোৱা, বহাগত বিয়া পাতিব যিহেতু। চ' এই 3 দিনটো পূৰা বাহঁতৰ ঘৰতে থাকিম আৰু দাদা এনেকৈ চাবলৈও আহিব, চিনেমা চাব, চৰি নাটক চাব আহিব। এক্সাইটেড হৈ আছোঁ ন, সেইকাৰণে মানে কিবা আহি গৈছে। বৰ্তমান আমি আহি পাইছোঁ চাৰ্কিট হাউচৰ ওচৰত, মানে আমাৰ হোটেলত ৰুম দিছে। কোন হোটেলত দিছে এতিয়ালৈকে গম পোৱা নাই। আমি খোজকাঢ়ি গৈ আছোঁ, গাড়ী আগে আগে গৈ আছে। তাৰপিছত গৈ পোৱাৰ পিছত বস্তু পাতি থৈ লৈ পেলাই মই যাম বাহঁতৰ ঘৰত, একেবাৰে সৰু বাজনীৰ ঘৰত যাম, ওচৰতে হয় এইখিনি। তাৰপিছত গৈ ভাত পানী খাই কৰি আহিম, আহি পেলাই ৰাতিকৈ নাটক কৰিম। তাৰপিছত ৰাতি আকৌ শ্ব' কৰি পেলাই আকৌ মাজুবা তাত যাম, তাতে আজি থাকিম, কাইলৈ দিনটো থাকিম। তাৰপিছত কাইলৈ আবেলিকৈ আহিম, শ্ব' কৰিম। চ' আপোনালোকে চাই থাকিব, চিনাকি কৰি দিম বাহঁতৰ লগত, দাদাহঁতৰ লগত, চবৰে লগতে চিনাকি কৰি দিম, আপোনালোকে চাই থাকক। ইমানে ভয় কৰে, পম্পী বাইহে ধুই দিবলগীয়া হৈছে। হেৰি কি বুলি কয় এইটো, ৰোৱা মুখতে নহা হ'ল। অঁ, এনাস্থেচিয়া দিব লাগিব। পূজা চুটি যে মোৰ লৈছ বাবু যাব চাই গাই চব্জি চেপিলত যাব আৰু কমলে হেলছি নহয়, স্কুটি মোক নহয় ফোন পাইছিল মানে মোক ফোন নাছিল, এই মোক ফুৰিব যাম যে আহে বোলে, মোৰ ক'ত যাম ফুৰিবা, সেইটো মই যাব নোৱাৰো। এই ভালো কমল তই চা, কমল তই মই গুণকে যাম দে, এবাৰ সুধিয়াকে আৰু বিহু দিনা দগৰি ঘূৰিম দে। নতুন মিচিঙত বহিম দে আমি তিনিটা, বহিব কি কয় দিলচাক ওপৰতে যাবা দিয়ে মিচিং অঁ তাই গৈ এইটো ওপৰটা এনেও মোক এনেও তাই মই যদি ফোন মাৰোঁতে মনে মনে যায়। মই যদি কওঁ এটা বাঙালী ভাইৰ লগত কি কৰি থাকাই বাঙালী ভাই, মই একদিন কি কৈছে নাই, এই এতিয়া বাঙালী ভাইৰ লগত কি কৰি আছে, এই টকটা যাই আছোঁ বুলি কওঁ নহয়, ই মই একো কৰা নাই, একো কৰা নাই এনেকৈ কয়। মই ক'লে তাই কথা ক'ব লাগে, তাই বহুত কিবা কিবি কৰি চুপচাপে থাক ৰ যাই আছোঁ ৰ, তাই দিল চাই কি কিনে ইয়ে বি সঁচাই একো কৰা নাই। আচৰিত নহ'ব, ফুট হয়, সেন্দুৰ নহয় বাৰু। এইটো ফুট এটা লগাই লৈছোঁ, ভালকৈ মন কৰক, দেখা পাব, গম পাব, এয়া ফুট। চীনত বোলো আজি যিহেতু বাৰ নিজৰ লোকেল পেণ্ডেল হয়, বাৰ জন্মভূমি ইয়াতে যেতিয়া যোৰহাটত, চ' অলপমান ষ্টাইল কৰিছোঁ। এনেই সেইটো চীনত মই এনেকৈ পিন্ধি নাযাওঁ, বেলেগ হোৱাইট কালাৰৰ চাদৰ এখন পিন্ধি যাওঁ বাৰু, কিন্তু নাটিকা যিহেতু ইয়াত হোৱা নাই, সেইকাৰণে নাটিকাৰ যোনখন চাদৰ সেইখনকে পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে জনাব, বোৱাৰী সাজত কেনেকুৱা লাগিব সেইটোও জনাব। আৰু চুলিখিনি ভালকৈ আঁচৰা হ'লে ভাল লাগিলেহেঁতেন চাগে, এতিয়া ভাল চুলিখিনি এনেকৈ চিম্পুলকৈ আঁচৰি লৈছোঁ। আৰু চেইন টেইন একো পিন্ধা নাই, আছে বাৰু মোৰ তাত মংগলসূত্ৰও অনা হৈ আছে, কিন্তু নিপিন্ধোঁ আৰু, কাৰণ আমি চিনটোত খোজকাঢ়িহে মানে এনেকৈ যাম, বোলে এনে ৰৈ থাকিলোহেঁতেন। হা এইফালে ময়ো যাম কাইলৈ, যদি ৰৈ থাকিলোহেঁতেন তেতিয়া ভাল লাগিলহেঁতেন। গুড মৰ্ণিং গাইজ,
আৰু কালি ভিডিঅ'টো আধৰুৱা হৈ গ'ল কালি ৰাতি বাৰু মই আহিলোঁ মানে কালি দিনত মই মাজুবাহঁতৰ ঘৰত নগ'লোঁ চৰি সৰুবাহঁতৰ ঘৰত নগ'লোঁ মোক খেলি মেলি হৈ যায় নিজৰে সৰুবাহঁতৰ ঘৰত মই নগ'লোঁ কিবা এটা প্ৰব্লেম হ'ল সেইটো কাৰণে নগ'লোঁ ৰুমটো দিওঁতেও অলপ মানে হেৰি অকণমান খেলি মেলি হ'ল হোটেলত ৰুম দিছে যিহেতু ইমানখিনি মানুহক দিছে কথা চথা পাতা কিবা কৰা টাইম নহ'লগৈ পিছত শ্ব' 2-3টাকৈ হয় ইয়াত যোৰহাটত আৰু মানে গণেশগুৰিৰ নিচিনাকৈ আৰু সেইটো কাৰণে মানে নহ'ল যোৱা বাক ফোন কৰি কৈ দিছোঁ আৰু পাছতো নগ'লোঁ আৰু কাৰণ ভণ্টিৰো মেট্ৰিক পৰীক্ষা দি আছে আৰু ভাইটিও হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে ফাইনেল সেইটো কাৰণে নগ'লোঁ আৰু ডিষ্টাৰ্ব নিদিলোঁ বাক কৈ দিলোঁ বা নাযাওঁ দিয়া প্ৰব্লেম এটা হ'ল বায়ে ভাত পানী বনাই কৰি থৈ দিছিলে হ'লেও বেয়া পাইছে হ'লেও একো নাই বেলেগ এদিন যায় গৈ দিম একো নাই সিহঁতে খাই দিয়ক আৰু মোৰখিনি তাৰপাছত কালি ৰাতি নাটক কৰি পেলাই মই ৰাতি দাদা বাহঁতে চাবলৈ গৈছিলে দাদা বাহঁতৰ লগতে মই গুচি আহিলোঁ ইয়ালৈ আজি বাহঁতৰ ঘৰতে ইয়াতে আছোঁ এতিয়া বৰ্তমানো আছোঁ তাৰপাছত ৰাতিপুৱা সোনকালে উঠিলোঁ উঠি গা পা ধুই পেলাই আকৌ দাদা মানে ইয়াত মোৰ দাদা বুলি কৈছোঁ হয় আপোনালোকে ভাবিছে কোন দাদা কি মোৰতো ভণ্টি এজনী আছে মোৰ জেঠাইৰ 3জনী ছোৱালী এই যোৰহাটতে বিয়া পঢ়িছে বেছি দূৰ নহয় এতিয়া মই য'ত আছোঁ এইটো মাজুবাৰ ঘৰ হয় তাৰপিছত অলপ আগত আছে ডাঙৰ বাৰ ঘৰ তাতকৈ অলপ আগত আছে একেবাৰে সৰুজনী বাৰ ঘৰ যোনজনী আমাৰ পেণ্ডেল য'ত আছে তাৰপৰা ওচৰতে হয় সেই তাতে যোৱা কথা আছিলে কালি দুপৰীয়া চ' তাত আছিলে আৰু যোনটো জেঠাই ল'ৰা ডাঙৰ জেঠাই আৰু মোৰ জেঠাই ল'ৰাটো ইয়াতে ঘৰ বনাইছে আৰু বহাগত বিয়া পাতিব মানে এই মাজু ঘৰ ইয়াৰে ছোৱালী এজনী মানে মোৰ বাৰ দেউৰেকৰ জীয়েকজনীকে বিয়া পাতিব চ' বা আৰু দাদা কালি চাবলৈ গৈছিলে বাহঁতৰ লগতে আহিলোঁ মই ইয়ালৈ তাৰপাছত দাদাই যোনটো ঘৰ বনাইছে সেইটো আজি ৰাতিপুৱা চাই আহিলোগৈ ঘৰটো অকণ বেয়া পাব যিহেতু আৰু ডাঙৰ বাজনী ঘৰত যোৱা নহ'লে কিন্তু ডাঙৰ বা অলপ আগত এইপিনে ৰাস্তা দি গৈছিলে কিবা গোটৰ মিটিং আছিলে নে কি তাৰপিছত বাক লগ পালোঁ কথা পাতিলোঁ চ' মই মানে ভালেই পাইছোঁ সেইটো কাৰণে যে ঘৰত যাব নাপালোঁ যদিও লগটো যে পালোঁ সেইটোৱে বহুত ভাল আৰু মানে ওচৰতে পেণ্ডেল থাকিও যদি ইয়ালৈ নাহিলোহেঁতেন তেতিয়া বহুত বেয়া পালেহেঁতেন কৈও আছিলে এইখিনি আহিবা আগৰ পৰাই ফোন কৰিছিলে যোৰহাটত আহিবা আমাৰ ঘৰত তেনেকৈ চ' ডাঙৰ বাহঁতৰ ঘৰতো যোৱা নহ'লে সৰু বাৰ ঘৰতো যোৱা নহ'ল এতিয়া মাজুবাৰ ঘৰত আছোঁ আৰু এতিয়া মই মাংস বনালোঁ ভাত দালি সেইবোৰ বনাই কৰি দিলে বায়ে তাৰপিছত মই এতিয়া যাব লাগিব 11টা বাজিছে চ' আজিও 2টা শ্ব'ই হ'ব আজি আমাৰ লাষ্ট নাইট হয় ৰণাংগিনী ৰাধা আছে আৰু ছেকেণ্ড শ্ব'ত আছে মই নাটক কৰা ছোৱালী তাৰপাছত এয়া আজি সোনকালে যাম মই আৰু দাদাই মোক বেগ এটা গিফ্ট দিব চ' সোনকালে যাব কৈছে টাউনত গৈ পেলাই বেগটো কিনি পেলাই মই হোটেলৰ ৰুমত যাম ৰুমত যোৱাৰ পিছত কাইলৈ যিহেতু জাৰ্ণি আছে চ' বস্তু পেকিং কৰিব লাগিব বস্তু পেকিং কৰি পেলাই যাম জাৰ্ণি নাটক কৰি পেলাই কাইলৈ সোনকালে যাবগৈ লাগিব সেইটো কাৰণে মই সোনকালে ইয়াৰ পৰা যাব বিচাৰিছোঁ আৰু যিমানে সোনকালে যাম সিমানে ভাল আৰু নিজৰ কাৰণে অকণমান ৰেষ্টটো ল'ব পাৰিম ৰুমত এতিয়া মই খাই আছোঁ পিঠা মোৰ পিঠা খাব খুব মন গৈ আছিলে আৰু বায়ে আজি পিঠা বনাই দিছে মাৰ লগত কথা পাতিলে মায়ে মানে কৈছে তাই পিঠা খাব খুব মন গৈছিল বনাই দিচোন তেনেকৈ ক'লে এতিয়া মোক পিঠা ইয়াত বাতিত বনাই পেলাই দি দিছে মই খাই আছোঁ খাব দিছে এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত যাব লাগিব ঋষিয়ে মই একেলগে খাম কাৰণ সি এতিয়া ক'ৰবাত গৈছে আমি খাই কৰি লৈ পেলাই যাম আৰু টাউনলৈ সেইটো কাৰণে আগতীয়াকৈ আমাৰ দুটাক দি লৈছে এতিয়া সি জানো ক'ত গ'ল ওচৰৰ মানুহৰ ঘৰতে গৈছে নেকি তাৰপিছত আহিব মই খাই লওঁ দালি পেলাই ল'লোঁ এয়া মাংস মই বনাইছিলোঁ জাতিলাও সৰিয়হ চব ঘৰৰ বস্তু ঘৰৰ কুকুৰা ঘৰৰ ফ্ৰেঞ্চবিন আলু দালি ভাত যাব ওলালোঁ এতিয়া 12টা বাজিলে এতিয়া বাবুল দাদাহঁতৰ ওচৰত যাম মই ফুলখিনি ফটো উঠোৱা নহ'লে এতিয়া এনেকৈ উঠাই ল'ম এইটো আমাৰ ঋষিৰ লগতে এতিয়া যাম সি মোক বাবুল দাদা ওচৰত কি নালাগে আকৌ তই লাজ কৰিছে কিয় বেয়াকৈ আছোঁ এইজনী মাজুবাকটো দেখাই নাই এইজনী মাজুবা হাই বাৰ্বিক মাজুবা ছোৱালীজনী স্কুল গ'ল পৰীক্ষা আছে ওলাই গ'ল ফাইনেলি লুকাই আহি পেলাই হা ফুলখিনি উঠাওঁ ৰ'ব এতিয়া যাব ওলাইছোঁ ভিনদেউহঁতো গ'ল কি তুমি কান্দিলাই নেকি বাৰু ভিনদেউহঁত গ'ল ডিউটিলৈ
তাৰপাছত বাৰ্বিও গ'ল স্কুল পৰীক্ষা দিবলৈ তাৰপিছত বাবুল দাদা গ'ল ডিউটি তাৰপিছত আলফুল বা গ'ল ডিউটি সেইকাৰণে দেখুৱাব নহ'ল পাছত আকৌ আহিম বা আৰু বহাগত মই যেতিয়া ঘৰ যাম তেতিয়া চব যাবই ইয়াৰ পৰা তেতিয়া চবকে দেখুৱাই থাকিম চাই থাকিব ৰুম আহি পাই গ'লোহি আৰু দাদাই মোক বেগ এটা দিছে মানে বেগটোতো কালি দিছে মই অথনি কৈছিলোঁৱে চাগে সেই বেগটো মানে বহুত ডাঙৰ আছিলে সেইটো চেঞ্জ কৰি পেলাই এইটো লৈ আনিছোঁ আজি এইটো তাৰপাছত এইটো ভাল বেগটো হেৰিটো বহুত ভাল ব্ৰেণ্ডেড হয় আৰু ৱাটাৰপ্ৰুফ আৰু লগতে ৰেইনকোটো দিছে বৰষুণ চৰষুণ পৰিলে আৰু চিক্ৰেট বেগো আছে চ' ভালে বহুত ভাল দামটোও তেনেকেই লৈছে 1000 লৈছে চ' দাদাক বহুত থেংক ইউ ভিডিঅ' যোগেদিও কৈছে এনেও কৈছে থেংক ইউ বুলি ভিডিঅ' যোগেদিও কৈছে থেংক ইউ এনেকৈ বস্তু দি থাকিবা ভণ্টিজনীক বিয়া নোহোৱাৰ আগতে বাৰু ঠিক আছে এতিয়া ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ অলপ পাছতকৈ যাবই লাগিব মইতো ভাত পানী খাই আহিছোঁ ইহঁতো গৈছিলে মলত গৈছিলে এইখিনিত স্মাৰ্ট বজাৰ এখন আছে সিহঁতেও কিবা লাগতিয়াল বস্তু চস্তু আনিছে গীতাঞ্জলি আৰু চুহিয়া এতিয়া চুহিয়া ক'ত গ'ল নাইচোন মানুহজনী তাই ভাত খাব গৈছে এই আকৌ গীতাঞ্জলি আকৌ ভাত চাত নাখায় তাই এতিয়াও নাখায় সেইকাৰণে একো নাখাওঁ ম'ম' খাইছে খোৱাও ম'ম' খাই আহিছে বোলে বাৰু এতিয়ালৈ বাই বাই যদি পাৰোঁ তেতিয়া ৰাতিলৈ মই ভিডিঅ' কৰিম আৰু যদি নোৱাৰোঁ তে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব চ' বাই বাই